মহাকাশৰ বুকুত জিলিকিল মণিপুৰৰ লোকটাক। ভাৰতীয় জ্যোতি পদাৰ্থ বিজ্ঞানীৰ যুগান্তকাৰী সাফল্য। ভাৰতীয় বিজ্ঞানীৰ নেতৃত্বত 12.6 বিলিয়ন বছৰ পুৰণি তাৰকাপুঞ্জ আৱিষ্কাৰ। ডক্টৰ ৰোনাল্ডো লাইষ্ট্ৰামৰ নেতৃত্বত আৱিষ্কৃত তাৰকাপুঞ্জৰ নাম লোকটাক প্ৰটোক্লাষ্টাৰ। ভাৰতীয় মহাকাশ বিজ্ঞানৰ ইতিহাসত এক সোণালী অধ্যায় সংযোজন কৰি মণিপুৰৰ সন্তান তথা জ্যোতি পদাৰ্থ বিজ্ঞানী ডক্টৰ ৰোনাল্ডো লাইষ্ট্ৰামৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলে মহাকাশৰ বুকুত এক বিৰল আৱিষ্কাৰ কৰিছে। বিজ্ঞানীৰ দলটোৱে 12.6 বিলিয়ন বছৰ পুৰণি এক বিশাল তাৰকাপুঞ্জ আৰু গেলেক্সিৰ থোপ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যিটো বিশ্বব্ৰহ্মাণ্ডৰ বয়স মাত্ৰ 1.2 বিলিয়ন বছৰ থাকোঁতেই সৃষ্টি হৈছিল। এই যুগান্তকাৰী আৱিষ্কাৰটোৱে বিশ্বব্ৰহ্মাণ্ডৰ আদিম অৱস্থা আৰু তাৰকাপুঞ্জৰ বিৱৰ্তনৰ বিষয়ে ন তথ্য পোহৰলৈ আনিছে। নতুনকৈ আৱিষ্কৃত এই বিশাল তাৰকাপুঞ্জটোৰ নাম মণিপুৰৰ বিখ্যাত লোকটাক হ্ৰদৰ সৈতে সংগতি ৰাখি লোকটাক প্ৰটোক্লাষ্টাৰ ৰখা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ এক প্ৰাকৃতিক ঐতিহ্যৰ নাম মহাকাশ বিজ্ঞানৰ জগতত এনেদৰে খোদিত হোৱাটো সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক অনন্য সন্মানৰ বিষয়। ডক্টৰ লাইষ্ট্ৰামৰ এই অনবদ্য গৱেষণাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় মেধাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। এই বিশেষ আৱিষ্কাৰে ভৱিষ্যতৰ সময়ত মহাকাশ গৱেষকসকলক বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য উদ্ঘাটনৰ বাবে এক নতুন সমল প্ৰদান কৰিব। মহাকাশৰ বুকুত লোকটাকৰ এই অৱস্থানে ভাৰতীয় বিজ্ঞানীৰ কৃতিত্বক বিশ্ব দৰবাৰত চিৰস্মৰণীয় কৰি ৰাখিব। নিউজ ডেস্ক ৰিপোৰ্ট, নতুন সময়।